Hello friends, good morning. Welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই জাষ্ট শুই উঠি আহিছোঁহে। তাৰপাছতে মই গৰম পানী লৈছোঁ। এই গৰম মানে এমক মানে কি আৰু সৰু মগ এমক খাই লওঁ। তাৰপিছতে সেই এমক গৰম পানী খুটি দিনটো আৰম্ভ কৰিছোঁ। আজি দিনটোত কি কি কৰোঁ সকলো দেখুৱাম, আপোনালোকে চাই থাকিব। ৰ'দতে বহি চাহ একাপ খাই লওঁ। এয়া জেলপি, সৰু জেলপি বাৰু, তাৰপৰা খুৰমা, তাৰপিছতে গুড় অকণ লৈছোঁ। ৰ'দতে বহি চাহ একাপ খাই মেলি লওঁ। এতিয়া ৰ'দ দিছে মানে। বাকী সকলোৱে কওকচোন, সকলোৰে কি খবৰ? মোৰ বাৰু ভালেই। আজি বজাৰলৈ যোৱা কথা আছে। বিহু পালেহিয়ে নহয়, বিহু বজাৰ কৰিবলৈ মা আৰু মই যাম অলপ পাছতে। তাৰপিছতে আপোনালোককো লৈ যাম। কি কিনো সকলো দেখুৱাম, চাই থাকিব ভিডিঅ'টো। এতিয়া চাহকাপ খাই লওঁ। এনেকুৱা মিঠাও এতিয়া অলপ পাছতে যাম আৰু ওলাই মেলি। সোনকালে গ'লে সোনকালে আহি পাৰিম। এনেও দিনটো যেন ছুটি, পুটুককৈ ৰাতি হয়েই। এতিয়া চাহ খাই লওঁ আৰামছে। ৰাতিপুৱা মই মানে লাল চাহহে খাওঁ দেই, মানে ফিকা চাহ। গাখীৰ চাহ প্ৰায়ে নাখাওঁ। আৰু সদায় গাখীৰ চাহটো খালেও বেয়া আহে। লাল চাহ খাব লাগে সদায়, যিমান পাৰে ভাল। চাহকাপ খাই মেলি লওঁ। এতিয়া জাষ্ট গাটো ধুই আহিছোঁ। ওলাই মেলি লৈ আকৌ ভাত খাবলৈ আছেই। ফ্ৰক পিন্ধিয়ে আছোঁ আৰু ঠাণ্ডা লাগে নহয় দুবাৰ সলাই মেলি থাকিবলৈ। এতিয়া ঠাণ্ডা দিনটো মই এনেকুৱা বেয়া পাওঁ মানে। গৰম দিনত তুমি একো নাখালিলেও হয়, ঠাণ্ডা দিনটো যেনিবা সানিবই লাগিব। নহ'লে কিবা টানি ধৰে। লিপষ্টিকখন ল'লোঁ। হৈ গ'ল। এতিয়া হৈ গ'ল ফাইনেলি। এতিয়া ভাতটো খাই পেলাই যাওঁ। হৈ গ'ল, এতিয়া যাওঁ বোলো। মানে আগবেলা টাইমটো পটককৈ যায় আৰু ৰাতিপুৱাইহে, আৰু তাতে দিনটোও ছুটি যেন। এতিয়া গৈ পেলাই মা ওলাই আছে। মই ভাতটো খোৱাই নাই বাৰু, ভাত খাই লওঁ। তাৰপিছত মানে আগবেলা টাইমটো নিৰৰ লগত লাগি থাকোঁতেই গুচিয়ে যায়। এতিয়া সি গা ধুবলৈ গৈছে যেনিবা ওপৰত, মাকে গা ধুবলৈ দিছে। মই ওলাই মেলি ল'লোঁ, মা ওলাই লওক, তাৰপৰা যাওঁ ফটাফট। তাৰপিছত কি আনো আপোনাক সকলো দেখুৱাম, চাব মজা লাগিব। এতিয়া এয়া ভাত খাই মেলি লওঁ। ডিম এটা, লোকেল ডিম ভাজি, তাৰপিছত ভাত, এয়া দাইল খাই মেলি লৈ এতিয়া পটাপট যাওঁ। তাৰপাছতে কি কৰোঁ আপোনাক সকলো দেখুৱাই থাকিম, চাই থাকিব দেই। ফাইনেলি আমি এতিয়া টাউন পালোঁহি, যোৰহাট টাউন। এয়াই হৈছে যোৰহাটৰ বৰুৱা চাৰিআলি পাইছোঁহি এতিয়া। তাৰপিছত বজাৰ কৰোঁ আপোনাক অলপ সকলোৰে দেখুৱাম, চাই যাব। এতিয়া আমি দোকান পালোঁহি। এয়া দাদাই বস্তু দেখুৱাই আছে আমাক, আমি চাই আছোঁ। এইফালে মায়েও চাই আছে। কি ইমান ধুনীয়া ধুনীয়া বস্তু ওলাই আছে। ল'লেই হ'ল আৰু এইবিলাক কিবা কিবি কালাৰ চব একেহে। এই ধুনীয়া ধুনীয়া লাগিছে চুৱেটাৰবিলাক। এতিয়া আমি কচুৰিগুৰিতে বজাৰ কৰিছোঁ। দাদা এইফালে আমাক দেখুৱাই আছে। এতিয়া আমি আকৌ বেলেগ এখন দোকানলৈ আহিলোঁ। ইয়াতো এয়া ঘৰত কিবা সজোৱাৰ কাৰণে কিবা বস্তু লৈছে মায়ে। এইফালে মায়ে চাই আছে আৰু ইয়াৰে লোৱা ভাল নেকি? এইটো দিয়ক। এতিয়া আমি মোবাইল যাব পাৰোঁ। অঁ মা কেনি গ'ল? কিনো গুৰ নি? গুৰ লাগিছিলে? ল গুৰ অকণ ল, ভাল লাগে গুৰ অকণ। চব দিয়া খাই চাওঁ। হেৰি মোক কিমান হ'ল? ভোগালীত ভজা চাউলৰ হেৰি কিনিবলৈ আছেই। মই যেনিবা গুৰ কিনিলে আকৌ অকণমান টেষ্ট কৰি চাওঁৱেই আৰু
এতিয়া আমি ভোগালীত সোমাইছোঁ। ফাইনেলি এতিয়া আহি পেলাই জাষ্ট পাইছোঁহি বজাৰৰ পৰা। তাৰপিছত কি বস্তু আনিলোঁ চব দেখুৱাম মাত্ৰ অলপ সময়ৰ পাছত দেই। ফ্ৰেছ হৈ লওঁ নহ'লে ইমান ভাগৰ লাগিছে। বস্তুখিনি দেখুৱাম কি আনিছিলোঁ। প্ৰথমতে চাহকাপ খাই লওঁ, মানে একদম মাথা চাথা বিষাই আছে। ইমান ঠাণ্ডা মানে বতাহটো কাৰণে মাথাটো বিষাই যায়গৈ। এতিয়া চাহ তাহ খাই মেলি লওঁ, তাৰপিছত আপোনাক বস্তুখিনি দেখুৱাম। চাব কিনো আনিছিলোঁ। ফাইনেলি মই এতিয়া আপোনালোকক বস্তুখিনি দেখুৱাম কিনো আনিছিলোঁ বজাৰৰ পৰা। এতিয়া চাওঁ আহক। প্ৰথম দেখুৱাইছোঁ আপোনালোকক এই দুটা গৰম পেণ্ট। এইটো এটা, তাৰপিছতে এইটো এটা। এই দুটা গৰম পেণ্ট, মানে এতিয়া ঠাণ্ডা দিনত পিন্ধিবলৈ ভাল আৰু এইবিলাক পেণ্ট। এইটো এটা হৈছে বাৰ ভাগৰ, এটা হৈছে মোৰ ভাগৰ। কোনটো বেছি ভাল লাগিছে জনাব। এই দুটা দেখুৱালোঁ, দেখিলে? ইয়াতকৈ এনেকৈ দেখুৱাইছোঁ। এই দুটা মেলিবলৈ এনেকৈ। এই দুটা হৈছে পেণ্ট। এয়া তাৰপাছতে মোজা হ'ল এই 4যোৰ। এই লেডিছৰ দুযোৰ আনিছোঁ, তাৰপৰা জেণ্টছৰ দুযোৰ। এইকেইযোৰ হৈছে মোজা, দেখিলে? এয়া তাৰপাছতে এইকেইযোৰ হৈ গ'ল। তাৰপাছতে আনিছোঁ দুটা উলেন ব্লাউজ। এই দুটা, এটা এইটো, এটা এইটো। এটা বাৰ, এটা মাৰ, সেই দুটা দেই। তাৰপিছত নেক্সট দেখুৱাইছোঁ। তাৰপাছত দেখুৱাইছোঁ এইকেইটা হ'ল ট্ৰেক পেণ্ট। মানে এটা উলিয়াই থৈছোঁ, এটা এইটো। এইটো হ'ল মানে কি বুলি কয় জেণ্টছৰ। এইকেইটা হ'ল ট্ৰেক পেণ্ট। তিনিটাৰে এটা উলিয়াই দেখুৱাই দিছোঁ আপোনালোকক। এইটো ট্ৰেক পেণ্ট, এইটো ব্লেক কালাৰ হয়। এইটো এটা। তাৰপাছতে এটা এইটো গ্ৰে কালাৰ হয়। এইটো খুলি দিয়া নাই আৰু এইটো এটা ট্ৰেক পেণ্ট। আৰু এটা হৈছে এইটো হৈছে নেভি ব্লু কালাৰ। এইটো গ্ৰে কালাৰ, এইটো হৈছে ব্লেক কালাৰ। কোনটো ভাল লাগিছে জনাব। হ'ল এইকেইটা, দেখিলে? তাৰপাছতে এতিয়া এইকেইটা হ'ল, থৈ লওঁ। তাৰপিছতে এটা আনিছোঁ এনেকুৱা পেণ্টি ছেট, মানে এটা হেৰি তাত যেন থাকে সেনেকুৱা। সেইটোনো কি দেখুৱাই থাকে। এতিয়া দেখুৱাইছোঁ ৰ'ব। এতিয়া দেখুৱাইছোঁ এখন ব্লেক কালাৰৰ মেখেলা, আৰু এইখন হৈছে য়েল্ল' কালাৰেই হ'ব। এইটো য়েল্ল' আৰু গল্ডেন কালাৰ মিক্স, মানে এইটো কি বুলি কয় নাজানো ইমান ভালকৈ। তথাপিতো এইখন কিন্তু কেমেৰাটোতকৈ এইখন কালাৰটো কিবা বেয়া ওলাইছে। তথাপিতো ইয়াতকৈ ভাল লাগিছে মানে দেখিবলৈ। য়েল্ল' কালাৰ থকা, তাৰপিছত ইয়াতহে এখন ব্লেক কালাৰ। কোনখন ভাল লাগিছে জনাব দেখিবলৈ। এই দুইখন মেখেলা হয় দেই। এইখন হৈছে মোৰ, এইখন বা। দুইজনী একেই, মানে আমি দুজনী একেই পিন্ধোঁ, সেইকাৰণে একেই আনিছোঁ আৰু। এয়া দেখিলে? হৈ গ'ল। তাৰপিছতে দেখুৱাইছোঁ ৰ'ব। তাৰপাছতে দেখুৱাইছোঁ মেখেলা ৰ'ব। এই তিনিখন মেখেলা একেই কালাৰৰ দুখন আনিছোঁ এনেকুৱা। এখন এইখন, তাৰপিছতে এইখন ৰেড কালাৰ, তাৰপিছত আকৌ একেই মানে এনেকুৱা একেই কালাৰৰ দুখন আনিছোঁ। আৰু এখন আনিছোঁ। তাৰপিছত এই দুখন মেখেলা, তাৰপিছত এইখন ৰেড কালাৰ। এখন মেখেলা দেখিছে? এখন মেখেলা, তাৰপাছতে এখন মেখেলা, আৰু হৈছে এইখন মেখেলা। এই তিনিখন মেখেলা দেই। এই তিনিখন মেখেলা মানে একদম চিলাই তিলাই মাৰি থোৱা আছে বাৰু দেই। একদম চিলনি মাৰি থোৱা আছে, পিন্ধিব পাৰি আৰু মানে। এই চিলনি মাৰি থৈছোঁ চব, চিলনি মাৰি থোৱা আছে চব। এইখন মানে পিন্ধিব পাৰি আৰু এইখন মেখেলা।
চিলনি মাৰি থোৱা আছে এইবিলাক চিলাই তিলাই কৰি থোৱা আছে আৰু কিন্তু ফল্চ নলগালে পিন্ধিবলৈ বেয়া ফল্চটো মায়ে লগাব ঘৰতে এইবিলাক নহ'লে সূতাবোৰ ভৰিয়ে চৰিয়ে সোমাই যেন সেইটো কথা তাৰপৰা সেয়াই এয়া দেখিলে তাৰপিছতে এতিয়া এখন থৈ লওঁ তেনেকৈ থৈ গৈছোঁ আৰু তাৰপিছতহে জাপিম তাৰপাছতে দেখুৱাইছোঁ চাদৰ এইখন চাদৰ এয়া এখন এই তিনিখন চাদৰ এইখনে একেই দেখিবলৈ দুখন একেই মানে কেতিয়াবা পিন্ধিবলৈ লাগে মানে ভাল লাগিলে মানে মোৰ দেখি পেলাই তাৰপিছত মই এখন লওঁ তাৰপৰা সেইখনো এনেই মায়ে আনিছে এইবিলাক হে কেনেকুৱা লাগিছে জনাব দেই এইবিলাক লাগে ন কেতিয়াবা আৰু ঘৰত পিন্ধিবলৈও ভাল এইবিলাক চাদৰবিলাক বহুত পাতলা সেইকাৰণে মায়ে ঘৰত পিন্ধিবৰ কাৰণে লৈ আহিছে তাৰপিছতে আৰু এখন আনিছে কি জানেনে এইখন হৈছে ষ্টল টাইপৰে মানে এইখন এনেই এইবিলাক ঘৰত ল'বৰ কাৰণে ভাল আৰু জুইৰ ওচৰত বহি পেলাই ল'বলৈও ভাল নহ'লে ইমান লেতেৰা হৈ যায় মানে জুইৰ ওচৰত বহোঁতে এইবিলাক এইখন বৰ মানে ল'বলৈ ভালেই বাৰু এইখন ল'বলৈ বৰ ধুনীয়া একদম পূৰা ছফ্ট এইখন চব কিমান ভাল লাগিলে তাৰপৰা মায়ে এইখন আনিলে তাৰপাছতে আৰু আমাৰ সৰু নিয়ৰলৈ আনিলোঁ এযোৰ গৰম চুট পেণ্টটো তাৰপৰা এইটো মানে এইটো জাম্পা টাইপৰ এইটো এটা গৰম চুৱেটাৰ এইটো এযোৰ আৰু এটা হাইনেক এটা আনিছিলোঁ সেইটো পিন্ধিয়ে আছে সেইটোও দেখুৱাম বাৰু ৰ'ব এইটো কেনেকুৱা লাগিছে জনাব এইখন আনিছিলোঁ টেবুল মেট এইখন ফুল চুল একদম পূৰা জিলিক জালাক কেনেকুৱা লাগিছে জনাব দেই এইখন হৈছে টেবুল মেট সেয়া এইখন দেখুৱালোঁ তাৰপিছতে আৰু কি আনিছিলোঁ আৰু একো নাই অনা আৰু মিঠাই চিঠাই আনিছিলোঁ বৰা চাউল চৰা চাউল কিবা কিবি বৰা চাউল নহয় হেৰি আনিছিলোঁ কি আনিছিলোঁ চিৰা তিৰা এইবিলাক চব গুটি এয়া আছে কমলা এয়া হৈছে চিৰা তাৰপিছতে এয়া হ'ল ভজা চাউল ভজা বৰা এয়া গুড় খালি বাকী সেয়াই আছিলে বস্তু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব ৰঙা হাইনেক এইটো ৰঙা হাইনেক পিন্ধি আছে এইটো চাওঁ কুক ইমান ইণ্টাৰেষ্ট টিভিত কাৰ গছত আছা ককাৰ গছত মই বন্ধ কৰি দিওঁ নি টিভিত ব্যৱহাৰ কৰক প্ৰাকৃতিক আৰু স্বাস্থ্যসন্মত সামগ্ৰী চোৰা মছলা পৰিবা চুমা আনি দিয়া চুমাটো কেনি গ'ল আৰু তাই বোলে এইটো চুমাটো কেনি গ'ল আৰু চকু টিপিলে মাৰি দিয়া চকুটিপটো গ'ল চকুটিপ চকু বেয়াই হৈ যাব পাই আকৌ এটা আৰু এটা হেৰি এটা দি দিয়া কৃষ্ণ কৰিলে কৃষ্ণ নহয় তেনেকৈ নহয় ভালকৈ কৃষ্ণ চকুটিপ মাই গড এই ল'ৰাটো মানে ৰাম আকৌ দে
চাওঁ এইফালে এইফালে चा क्या हो गया तुम्हारा क्या हो गया इधर देखो इधर देखो इधर 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 ओए इधर देखो ओए देखो ओए तो नतुन हाइनेक पिन्हि আছে নতুন হাইনেক পাই ও রাম নতুন 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 চাও চাও আরে এনেকা উৎপতিয়া ও এনেকা কচুগুটি অনেক কচুগুটি Aku deh. Aku nih. Pokoknya gak usah gini. Uram. Apa gini? Ayah gini gol. Gini gak? Aku udah. इधर आओ दादा अपने इफला आओ इफला आओ उसल आओ इफला wow my god này đúng này Ram দুখ পালে বুলি ভৰসা কৰিছিলো কিয় দুখ পাওকে নাপালে কৈ বাগো উৎপাদন বেছিকে কৰিলে দুখ পায় ওকে ও মা লুটেল এদিকোন ইউ এখেত মানে বেলেগ নাচনি হ'ব আমাৰ নাচনি গান এটা গাইলো নাচনি মই গান এটা গাইলো নি কিনো চাৱনিৰে চালা মোক দে হাঁহি হেৰাই গ'ল মই নাজানো দে হাঁহি হেৰাই গ'ল মই নাজানো গানটা লগাওঁগে এতিয়া গানটা লগাওঁগে নি মই গানটা লগাওঁগে বোলা মই গানটা লগাই নাচোংগে বোলা আমি গানটা লগাই নাচোংগে বোলা নাচিমগে নি হা গানটা লগাওঁগে বোলা আকরে ও আয় হব কি এফালে ওরা মারিছ চাচা পইবা ও কলা গ'ল ইয়ো ইমান ফুৰিছা কলে গ'ল গাড়ী চলাই আছে চাওঁ এইফালে ৰাম চা পঢ়াখন মই যাওঁ দে অ' মাই গড পৰিবা গাড়ী হৰণ দি আছে আগবাঢ়ি যাওঁ এতিয়া আমি ভাত খাই লওঁ পনীৰ তাৰপিছত মাছৰ কণী পাইছিলে তাৰপিছত মাছ কুঁহি মাছ দাইল বেকাই হৈ গ'ল তাৰপিছত এতিয়া ভাত খাই লওঁগৈ এতিয়া আমি ভাত পানী খাই আহিলোঁ তাৰপাছতে আপোনালোকক অথনি যে বস্তুখিনি দেখুৱাইছিলোঁ এটা বস্তুত আহি গ'ল দেখুৱাবলৈ আচলতে সকলো দেখুৱাইছোঁ যেতিয়া এইটো দেখুৱাই দিওঁ এইটো হৈছে থ্ৰেডিঙৰ গুলি থ্ৰেড এটা আনিলোঁ তাৰপিছতে আৰু নাই সেয়াই তাৰপিছতে আজিলৈ ভিডিঅ'টো ইমানটা সামৰোঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই গুড নাইট বাই